বানপানীৰ কবলত টিংখাঙৰ এটা বিস্তৃত অঞ্চল। ৰাইজৰ হাহাকাৰ। মন্ত্ৰী বিমল বৰাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন। ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিং নৈ। বুঢ়ীদিহিং নদীৰ বানৰ কবলত টিংখাঙৰ এটা অঞ্চল। বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে প্ৰভাৱ পেলাইছে টিংখাঙৰ নখাট পঞ্চায়তৰ অন্তৰ্গত চহৰিকটা, ২ নং হলগুৰি আৰু ১ নং হলগুৰি গাঁৱৰ বিস্তৃত অঞ্চল। সম্পূৰ্ণভাৱে পানীৰ তলত জাহ গৈছে কৃষিপ্ৰধান অঞ্চলটোৰ ৰবি শস্যৰ পথাৰ, যাৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত, যাৰ ফলত কপালৰ ঘাম মাটিত পেলাই কৰা কষ্ট ফচল কুমলীয়াতে ছিঙি পেলাবলগীয়া হৈছে। বহুতৰ ঘৰ দুৱাৰত পানী সোমোৱাৰ লগতে যাতায়াত যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰিছে। টুলুঙা নাৱেৰে এতিয়া বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে বাৰ্ণাঢ্যসকলে। ইতিমধ্যে চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা অঞ্চলসমূহত প্ৰয়োজনীয় বান সাহায্য বিতৰণ কৰা হৈছে। শনিবাৰে উক্ত বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই। ডিব্ৰুগড় জিলা উপায়ুক্তৰ লগতে অন্যান্য প্ৰশাসনীয় বিষয়াক লগত লৈ মন্ত্ৰীগৰাকীয়ে বান আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ মনৰ বুজ লয়। সমগ্ৰ অসমে এতিয়া বানপানীৰ কৰাল গ্ৰাসত পৰিছে। অসমৰ বহুকেইখন জিলাৰ বহু সহস্ৰাধিক জনসাধাৰণে প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হ'ব লগা হৈছে। এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হওঁতে যাতে জনসাধাৰণৰ সকলো দুখ সমস্যা আমি তৎপৰতাৰে মোকাবিলা কৰিব পাৰোঁ, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো মন্ত্ৰী, সকলো বিষয়া কৰ্মচাৰীসকলক বিশেষভাৱে চোৱা চিতা কৰিবৰ কাৰণে আহ্বান জনাইছে। আৰু ডিব্ৰুগড় জিলাৰ এই ২ নং ভৰালিবাৰী কলিতা গাঁৱৰ জনসাধাৰণো এই বানৰ বুঢ়ীদিহিঙৰ বানে তেওঁলোকক যথেষ্ট আমনি কৰিছে, গৰাখহনীয়া হৈছে। আৰু সেইকাৰণে আজি জিলা উপায়ুক্ত ডাঙৰীয়া, মই, বিষয়া কৰ্মচাৰীসকল সকলো আহি ৰাইজৰ এই কথাখিনি আমি বুজ ল'বৰ কাৰণে ইয়াতে উপস্থিত হৈছোঁ। আজি আমি আমাৰ মন্ত্ৰী মহোদয়ৰ লগত আমি কেইবাখনো গাঁও আমি ইতিমধ্যে পৰিদৰ্শন কৰিছোঁ। পানীটো এতিয়া অলপ শুকাইছে যদিও মানুহখিনি যথেষ্টখিনি অসুবিধা আছিল। তাৰ কাৰণে আমি যিখিনি ব্যৱস্থা কৰিব লাগে ৰিলিফৰ পৰা আৰম্ভ কৰি সকলোখিনি আমি পৰ্যাপ্ত পৰিমাণে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। দেৱেন নাওহলীয়া ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ, ডিব্ৰুগড়।